হাই ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ দীপাংকৰ পৰা চেনেললৈ। আপোনালোক নিশ্চয় ভালে আছে। আজি এটা নতুন জেগালৈ গৈ আছোঁ। জেগাটো হৈছে আপোনাৰ ফকাটিং অভাৰব্ৰিজ অপেনিং চেৰিমনি আছে। তাত আমাৰ সন্মানীয় CM ছাৰ আহিব, আজি উদ্বোধন কৰিব। বলকচোন তেতিয়া গৈ থাকোঁ আমাৰ CM ছাৰ অহা জেগালৈ। আমি পাইছোঁহি আৰু এই সন্মানীয় CM ছাৰে ফ্লাইঅভাৰখন অপেনিং কৰি আহি এইখন সভাতে আপোনাৰ ভাষণ দিব। এয়া চাওকচোন, এতিয়া বৰ্তমান মানুহখিনি ইয়াত নাই। ফ্লাইঅভাৰখনৰ যিফালে CM ছাৰ ফিতা কাটি উঠি আহিব, মানুহবিলাক চব তাত গেডাৰিং হৈ আছে। বলকচোন যাওঁ, খোজকাঢ়ি আমি CM ছাৰ অহা জেগালৈ, যিখিনিত আপোনাৰ ফিতা কাটিব সেইখিনি জেগালৈ যাওঁ। চব মানুহখিনি চব তাতে আছে। এয়া দলঙৰ তলখন চাওকচোন, কিছু সুন্দৰকৈ বনাইছে এয়া। আৰু ওপৰখন অলপ পাছত দেখুৱাম মই ঘূৰি আহোঁতে। ব্ৰিজখনৰ ওপৰলৈ যাবৰ কাৰণে আপোনাৰ এয়া ষ্টেপ দি দিছে কিছু সুবিধাৰ অৰ্থে। ওপৰত গৈ পেলাই হয় গাড়ীত উঠিবও পাৰিব, সেইটো সুবিধাৰ কাৰণে আপোনাৰ ষ্টেপ দি দিছে আৰু বহু সুন্দৰকৈ ৰং কৰি দিছে। ৰংটো কিছু ধুনীয়া লাগিছে। এই ব্ৰিজখনৰ তলেদি এতিয়া ৰেল এখন পাৰ হৈ যাব, চাবচোন। এই ৰেলখনৰ কাৰণে আমাৰ ফকাটিং জংচনৰ বহুত দেৰি ৰ'বলগীয়া হয়। তাৰ সুবিধাৰ্থে এতিয়া ফ্লাইঅভাৰখন বনাই দিয়া হৈছে। এতিয়া জংচনৰ ফালেদি নগ'লেও হ'ব, এতিয়া জংচনৰ কাষেদি বাইপাছ এটা বনাই দিছে, সেইফালেদি যাব লাগিব। তাত আমাৰ বহুত টাইম ৱেষ্ট কম হ'ব। এতিয়া CM ছাৰ পাবহি হৈছে। এই গামোচা পিন্ধাবৰ কাৰণে গামোচা ঠিক কৰি আছে। মানুহৰ ইমানে ভিৰ, সন্মুখৰ পৰা দেখুৱাম বুলি ভাবিছিলোঁ, সন্মুখলৈ যাবগৈ নোৱাৰিলোঁ। এয়া CM ছাৰ পালেহি। মানুহৰ ইমান ঠেলা হেঁচা, আগলৈ যাবগৈ নোৱাৰিলোৱে, সেইকাৰণে আঁতৰৰ পৰাই ভিডিঅ'টো কৰিলোঁ। চাওকচোন। এয়া CM ছাৰে এয়া ফিতা কাটিবলৈ লৈছে। এয়া কাটিলে। এতিয়া CM ছাৰৰ লগতে আমিও অভাৰব্ৰিজৰ ওপৰে গৈ থাকোঁ। বলকচোন চাওঁ। গোলাঘাটৰ প্ৰথমখন উৰণীয়া সেতুৰ ওপৰেদি মই স্কুটি লৈ আহি আছোঁ।